रात बहुत ज्यादा हो गया, चारों तरफ अंधेरा ही अंधेरा, कोहरा ही कोहरा। ओ भैया, इतना बड़ा बड़ा रोड लेके कहाँ जा रहा है गाड़ी के आगे? ये देखो तो। সকলো দৰ্শকে নমস্কাৰ, ৱেলকাম, স্বাগতম মোৰ নতুন এটা ব্লগলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি 28 আগষ্ট, মই আহিলোঁ 23 আগষ্ট, তো 4 দিন হৈ গ'ল। ডিউটি পাতি চলি আছে, তাৰ মাজতে আজি সময় ওলাইছোঁ আপোনালোকৰ কাৰণে। তো বাহিৰত চানি বতৰ, ৰাতি অকণমান বৰষুণ দিয়ে, কিন্তু দিনটো ভাল ফৰকাল চলি আছে। তো সেইটো কাৰণত ওলাই যাম আজি নগাঁৱলৈকে। আজিৰ ব্লগটো অকণমান বেলেগ ধৰণৰ হ'বলৈ গৈ আছে। ৰাস্তাত আজি যি থাকে, পাহাৰ পৰ্বত, গছ গছনি, হাবি জংঘল, গৰু ছাগলী চব দেখাম আজি। তো আমি যাম নগাঁৱলৈকে। নগাঁৱৰ পৰা টাউন হৈ এটা চক্কৰ মাৰিম। তো গৈ থাকিম, আপোনালোকে দেখি থাকিব। তো সকলোকে আজি ব্লগটো চাই থাকিব, মজা হ'ব। তৰমুৰ পৰা ওলাই আহিলোঁ। আহি এয়া ডংকা মোকাম চাৰিআলি চাৰ্কল, মাজত এটা ষ্টেচু আছে, মই পিছত ভালকৈ দেখাম। এইখন হ'ল ডংকা মোকামৰ অৱস্থিত ৱাইচং ষ্টেডিয়াম। বিভিন্ন ধৰণৰ টুৰ্ণামেণ্ট ইয়াত চলিয়ে থাকে, আৰু ময়ো জিমত আহিলে ইয়াতে আহোঁ ভিতৰত। তো আহোঁতে হঠাতে পাই গ'লোঁ এটা মিনি ঝৰ্ণা, দেখিব পাইছে সৰুকৈ। এইটো এটা ৱাটাৰফল। এইখিনি আপোনাৰ ডংকা মোকামৰ পৰা আহি বৈঠালাংচু হোৱা ৰ'দত এখন পাহাৰ আছে, চেকচৰ পাহাৰ বুলি নাম, সেইখনৰে এটা মূৰত এইটো মিনি ঝৰ্ণা, মিনি ৱাটাৰফল দেখিব পাইছে। আৰু তাৰ সন্মুখতে এখন সুন্দৰকৈ, এইখন কি পাতিছে মই ধৰিব পৰা নাই, আপোনালোকক দেখাই দিছোঁ। এইখন দেখি পাইছোঁ বহুদিন ধৰি। আজি মই কাৰ্বি আংলঙত অহা 2014 আহিছোঁ। 14 মানৰ পৰা এইখনৰ কাম আৰম্ভ হৈছিল, আজিলৈকে কাম চলি আছে। কিন্তু কি পাতিব, হয়তো বাৰ পাতিব, ৰেষ্টুৰেণ্ট পাতি হ'ব, আজিলৈকে মই একো ধৰিব পৰা নাই। কিন্তু কাম চলি আছে। হয়তো আম্বানীৰ জিঅ'ৰ প্ৰজেক্টটো 7 বছৰমানৰ আছিল নেকি প্লেন, এইখন 10 বছৰ ধৰি আজি কাম চলি আছে, আজিলৈকে কৰিয়ে আছে। এইবিলাক দেখিব পাইছে, কাষতে দোকান চোকান আৰু হ'ব নেকি তেনেকৈ। তো এইটো চাওক, সুন্দৰ এটা মনোমোহা পৰিৱেশ, চাৰিওফালে সেউজীয়া গমেই পায়। আৰু কাৰ্বি আংলঙৰ চাৰিওফালে কেৱল সেউজীয়া দেখিবলৈ পাব। তো এনেকৈ এটা পৰিৱেশত থাকিলে মানুহৰ হয়তো এনজাইটি, ডিপ্ৰেশ্যন হয়তো কমেই হ'ব নেকি। এটা সুন্দৰ ক্লাইমেট, পিয়'ৰ অক্সিজেন। তো মানে এনেকৈ জেগাত যদি আহি পোৱা যায় ন, পটককৈ ওলাই যাবলৈ মন নাযায়। আৰু বহুত জেগা আছে, এইটো জাষ্ট এটা টিজাৰহে মাত্ৰ। কাৰ্বি আংলঙখন দেখিবলৈ ধুনীয়া, বহুত ধুনীয়া ঠাই আছে, কেৱল অলপ সংৰক্ষণৰ প্ৰয়োজন আছে। জেগাবিলাকৰ জেগা এভেইলেবল চাবৰ কাৰণে। ৰাস্তাৰ অৱস্থা ইমান এটা ভাল নহয়, সেইকাৰণে আমি ঘটামটকৈ আহি পাই গ'লোঁ এয়া বৈঠালাংচু। बिल्डिंग बना देना। এয়া বৰপানী নদীৰ ওপৰৰ পৰা কি সুন্দৰ ভিউ। তো এইখন নগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত ৰজাগাঁৱৰ, মানে নগাঁও ডিষ্ট্ৰিক্টৰ ৰজাগাঁৱৰ এখন টি গাৰ্ডেন। মালিক কোন নে গভমেণ্টৰ হয় মই ইমানখিনি নাজানো, বাট ইয়াৰ পৰিসৰটো যে বহুত ডাঙৰ। ইয়াৰ এইফালে আৰম্ভ হৈ কিনে এইফালে খতম কেতিয়া হ'ব তাৰ কোনো আদিঅন্ত নাই। তো ধুনীয়া এটা মনোমোহা পৰিৱেশ। তো মানে কি মেইন কথা হৈছে কি, বাগানখনৰ মাজমজিয়াৰে মাজফালেৰে মানে মেইন হাইৱেটো, সেইটো কাৰণত দুইফালে এটা ভাল পৰিৱেশ এটা আপোনালোকে চাই কিনে মাজেদি ওলাই যাব পাৰে। এইটো ৰাস্তা হৈ নগাঁৱলৈকে যাব লাগে। আমি কাৰ্বি আংলং হৈ ওলালোঁ, সেইফালে দেখি পাইছিলে ন, বৈঠালাংচুৰ পৰা আপোনাৰ এখন ব্ৰিজ আছে, বৈঠালাংচুখন পাৰ হৈয়ে নগাঁও ডিষ্ট্ৰিক্টত সোমাব পাৰি। তাৰপিছতে আপুনি এইটো ৰাস্তা হৈ কিনে নগাঁৱলৈকে।
তো ইয়াৰ পৰা মোটামুটি নগাঁও আপোনাৰ 60 কিলোমিটাৰমান হয় আৰু ইয়াৰ কপিলী নদী পাৰ হৈ আমি সোমাম কামপুৰ চিটি নতুন নতুন অভাৰব্ৰিজ বনাই আছে এইখন হ'ল ৰহা কাষতে এখন বজাৰ তো আমি ৰহা হৈ ওলালোঁ কামপুৰ হৈ আহিছিলোঁ ৰহা হৈ হাইৰোডত পালোঁ আহি কিনে আকৌ নগাঁও বাইপাছ মোৱা যাত্ৰা ওপৰত দেখি আছে নগাঁও ডিব্ৰুগড় লামডিং কিন্তু কিলোমিটাৰ হ'লে নাই এতিয়া ফাইনেলি আহি পালোঁ আমি নগাঁও বাইপাছ ওপৰতে এখন ব্ৰিজ এখন নতুনকৈ বনাই আছে ইয়াৰ লেফ্ট ছাইডত যিটো ৰাস্তা সোমোৱা দেখি পাইছে এইটো হ'লে আপোনাৰ নগাঁও চিটি সোমাব আৰু এইফালে যিটো টাৰ্ণিং আমি লৈ আছোঁ এনেকৈ গৈ 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 চিধা গ'লে আপোনাৰ তেজপুৰ যোৰহাট এইফালে যাব পাৰে মানে এতিয়া লেফ্ট ছাইডত থাকি গ'লে এইটো আৰু আমি যাম এতিয়া লামডিং ৰাস্তাত এনেকৈ ঘূৰি লৈ এই যি দুখন গাড়ী গৈ থকা দেখিছে এইফালে গুৱাহাটী ওলাব আকৌ আমি যেনেকৈ আহিলোঁ আৰু এনেকৈ লেফ্ট ছাইডত আমি যিটো ৰাস্তা যাব ওলাইছোঁ এয়া হৈছে লামডিং ৰাস্তা লামডিং শিলচৰ এনেকৈ যাব পাৰে ত্ৰিপুৰা গ'লে যাব পাৰে আহি পালোঁ ইয়াৰ ৰাঙালু তেল ভৰাব সোমালোঁ এয়া ইণ্ডিয়ান অইল ৰাঙালু বাফা এণ্টাৰপ্ৰাইজত ইয়াৰ চাৰিওফালৰ পৰিৱেশটো দেখিবলৈ পাইছে ভ্লগ বেছিকৈ কৰা হোৱা নাই কাৰণ কিয় আমি গাড়ীৰ ওপৰতে আছোঁ গাড়ীৰ ওপৰতে এটা চক্কৰ মাৰিলোঁ আপোনাৰ ডংকামুকাম ৱেষ্ট কাৰ্বিলৰ ডংকামুকামৰ ওলাই বৈঠালাংচু হৈ নগাঁও লাইনত লৈ মানে কি নগাঁও ডিষ্ট্ৰিক্টত সোমাই আপোনাৰ H703 जीरो माइल रात बहुत ज्यादा हो गया चारों तरफ अंधेरा ही अंधेरा कोहरा ही कोहरा तो বৈদ্য ৰাউণ্ড এটা মাৰিলোঁ নেক্সট আমাৰ ৰোবটৰ নিপট এতিয়া আৰম্ভ ओ भैया इतना बड़ा बड़ा रोड लेके कहाँ जा रहा है गाड़ी के आगे ये देखो तो চাহ বনাই চাহ বৌনি মোৰ দেখিলোঁ চেহাৰটো পাঁচ যোগ হয় একে পানী খুৱাই দিব লাগে নেকি চাৰ্জ বেছি লাগি যাব ন 15 টকাকৈ দিলেই হ'ল 10 টকা ঠাইত মানুহটো বৌনি মোৰ দেখিলোঁ ভাল না খবৰ আছো দিয়া দোকানখন চাই লওঁ তোমালোকৰ আশীৰ্বাদত জীয়াই আছো আমাৰ আশীৰ্বাদ বহুত দেখাই নাইচোন কেনেকৈ আশীৰ্বাদ দিব পাৰোঁ নেদেখিলেতো মুখটো ভাবি পেলাই আহিছা না আচ্ছা তোমালোকৰ আশীৰ্বাদে ক'ব লাগিব তো ফাইনেল বম এটা চক্কৰ মাৰি কিনে আহি পালোঁ আকৌ বৈঠালাংচু ৰাউণ্ডটো মোটামুটি আপোনাৰ 100 কিলোমিটাৰৰ ৰাউণ্ড হৈ যাব তো ঘৰতে ঘৰতে গাড়ীৰ ভিতৰতে মোৰ চোৰ বিষ উঠিলে তো অলপমান মাইণ্ডটো ৰিফ্ৰেছ কৰিবৰ কাৰণে ইয়াতে সোমালোঁ সঞ্জয় কাই দোকান পহৰি মোৰ তাক দেখিলোঁ মানুহটো আগত মানে কি মই বৈঠালাংচুতে আছিলোঁ তো সেইকাৰণে চিনাকি পৰিচয় আমাৰ পুৰণা আছে একচুৱেলি তো আজি আকৌ বহুনি মোৰ তাত লগ পালোঁ দোকান খোলা আছিলে অকণমান দেৰি হৈছে বাকীবিলাক দোকান বন্ধ তো ইয়াক দেখাত মই আকৌ ভিতৰত সোমাই দিলোঁ তো ইয়াত চাহ লৈছোঁ চাহ পকৰা অকণমান খাই দিম অলপমান মাইণ্ডটো ৰিফ্ৰেছ হ'ব মানে বিষৰ নিচিনা হৈছে মানুহে কয় ন বেছিকৈ ট্ৰেভেল কৰি থাকিলে আজি এইটো বেছি দূৰ হোৱা নাই কিন্তু ট্ৰেভেল বেছিকৈ কৰিলে কয় চুগাৰ লেভেলটো অলপমান কমি যায় সেইটো মানে চাহ চাহ খাই অলপমান মেইনটেইনটো হৈ যায় যেই নহওক চাহখিনি খাই আমি আকৌ ডংকালৈকে গুচি যাম আগতো ইয়াতে আছিলোঁ 5টা বছৰমান মই বৈঠালাংচুতে আছিলোঁ কিন্তু পাছত 5টা বছৰমান পাছত আকৌ ডংকাত যাব লগা হ'ল ডংকাত আজি 3টা বছৰমান হ'ল আকৌ কাইত দিওঁ কিবা কিবি কৈ আছে অলপ আগতে যে মোৰ আশীৰ্বাদত বোলে সেই মানুহটো জীয়াই আছে হল বলকে বলছে আহি পাই গ'লোঁ ডংকামুকাম চাৰিআলি মিঠাতেল ল'লোঁ ফোন আহিছে ৰুমৰ পৰা যে মিঠাতেল নাই মাছ লৈ আনিছে এতিয়া বিচাৰি আছোঁ আমি তলা হেমন্ত টকাৰ বাকচৰ তলা বোলে ভাঙিছে কোনোবাই কিবা ওলাওঁতে গেলামালৰ দোকানত যে তলাও থাকে ফাৰ্ষ্ট টাইম গম পালোঁ তলাটো কি চব্জি বনাই খাব পাৰি নেকি
दाढ़ी লগত চব্জিটো তলা মাৰিব নহ'লে নিগনিয়ে খাব না सही बात बोला आपने কেটকা কিমান এইটো হা কিমান হ'লে হ'ব এইটো 30 না 20 আমাৰ ৰাধেদাৰ দোকানৰ অলপ ডেকৰেশ্যনটো চেঞ্জ কৰিছে এইখন যে আলমাৰিটা দেখা পাইছে প্ৰথমতে এনেকা সন্মুখত আছিল বৰ্তমান আহিছে এইফালে অলপমান ষ্টেণ্ডাৰ্ড হৈছে আগত মানে কি বাহিৰৰ পৰা বস্তু কিনিব লাগিছিল তো ভিতৰত সোমাব নোৱাৰে বৰ্তমান মানে কি কাষ্টমাৰ আহিলে ভিতৰলৈকে সোমাই আহি মলৰ নিচিনাকৈ ইয়াতে বস্তু বিচাৰি ইয়াতে লৈ নিজে বাছি ল'ব পাৰে আৰু সেইটো ফেচিলিটি সেইটো কাৰণত ছাইডত থাকিছে আলমিৰাটো গুড ভেৰি নাইচ আৰু কিবা কাবাক যদি তালা মাৰিব লাগে ইমান ডাঙৰ মাৰিব এইটো নহ'লে আজিকালি বুঢ়ী মাইকীবিলাক পলাই যায় আচ্ছা গুড তো আহি পালোঁ ফাইনেলি ৰুমত বাজিছে এতিয়া ৰাতি 9টা আৰু আমাৰ ঘৰৰ ফালে মানে কি নেৰা নেপেৰা বৰষুণ চলিয়ে আছে আজি মই অহা দিনৰ পৰা দেখিছে সেইদিনাখন মই ভিডিঅ' বনাই থাকোঁতে আহোঁতে যেতিয়া মই ভিডিঅ' বনাই ওলাইছিলোঁ তেতিয়া বৰষুণ দি আছিলে আৰু এতিয়া বোলে বৰষুণ মানে আহিয়ে আছে অলপ চলপ মাজতে হয়তো ৰখিছে নেকি নাজানো আৰু বতাহ ধুমুহা হয়তো মাজতে আহিছে তো বতাহ আহোঁতে কি হৈছে গছ এডাল ভাঙি পৰিছে ঘৰ মানে কি গছ ভাঙি পৰি ঘৰৰ ওপৰতে পৰিছে ঘৰ একদম ওপৰত পৰা নাই একদম চেণ্টাৰত অকণমান ছাইডত তো ওপৰত টিংপাত ভাঙিছে তো মায়ে তাৰে ভিডিঅ' ফুটেজ এটা পঠাইছে চাওক তো মানে কি আকৌ মোৰ অকণমান খৰচা ওলালে যি নহওক ঘৰ গৈ কিনে ঠিক কৰিব লাগিব মানে কি হয় পাব্লিকত যেতিয়া ব্লগ বনাওঁ ন তেতিয়া অকণমান কনফিডেঞ্চটো কম থাকে কাৰণ কিয় জানে নাই যেতিয়া ছাবস্ক্ৰাইবাৰ পাতি অকণমান কম থাকে তেতিয়া অলপমান দমটো কম থাকে ন তেতিয়া যেতিয়া অকণমান ছাবস্ক্ৰাইবাৰ পাতি অলপ বেছি হ'ব 1 লাখ মান 2 লাখ মান তেতিয়া মানে কি কনফিডেঞ্চটো থাকে যে ইমানখিনি ছাবস্ক্ৰাইবাৰ পৰি আছে কোনোবা যদি পাব্লিকত আৰু কোনোবা চাই থাকে বা কিবা ক'বলৈ বিচাৰে তেতিয়া তাহাঁতক দেখাই দিব পাৰিম বা কিবা এটা কনফিডেঞ্চটো থাকে একচুৱেলি যেতিয়া ছাবস্ক্ৰাইবাৰ বেছি হ'ব তেতিয়া অলপ কনফিডেঞ্চ থাকে পাব্লিকত ব্লগ কৰিব বা কিবা কৰিব এনেও আচলতে জানো অলপ চলপ তো সেইকাৰণে ছাবস্ক্ৰাইব কৰক চেনেলটো পাৰিলে শ্বেয়াৰ কৰক আপোনাৰ বন্ধুবৰ্গলৈ বা আপোনাৰ কোনোবা ৰিলেটিভলৈকে তো যি নহওক লগ পাম নেক্সট এটা ব্লগত তেতিয়ালৈকে টিল দেন টাটা বাই বাই